নমস্কাৰ খুৰা, বহিছে? অঁ, আজি অফিচ বন্ধ যে সেইকাৰণে ঘৰতে আছোঁ। তুমি আহা আহা, ভিতৰলৈ সোমাই আহা। কোৱাচোন বাৰু, মোলৈ কিয় মনত পৰিল আজি? মানে খুৰা, আপোনাৰ লগত মোৰ বহুত ডাঙৰ কথা এটা আছিল। অঁ, কৈ যোৱাচোন। মানে খুৰা, ভণ্টিক বাহিৰত পঢ়াম বুলি ভাবিছোঁ। তাই এডমিশ্যনৰ কাৰণে 50,000 টকা এটা মোৰ বহুত দৰকাৰ। মোৰ হাতত দেখোন কেছ দিবলৈ ইমানবোৰ টকা নাই। তই দুদিনমানৰ পাছত অহা হয় দিবলৈ পাৰিলোঁ হয়। খুৰা, কাইলৈ পৰহিলৰ ভিতৰতে এডমিশ্যনটো দিবলৈ নোৱাৰিলে পিছত আকৌ লেট ফাইন কিবাকিবি বহুত আহিব। সেইকাৰণে কিবা এটা কৰি মেনেজ কৰি দিয়কচোন। মোৰ হাতত বাৰু বৰ্তমান 40 এটা আছে। আজি এই 40টোকে লৈ যোৱা, পৰহি মানে আকৌ 10 এটা লৈ যাবাহি। হ'ব দিয়ক খুৰা, আজি আপুনি মোক 40,000 দিলেও হ'ব। তুমি অকণমান ৰ'বা, মই এতিয়াই আনি দিছোঁ। খুৰা, কিমান শতাংশ সুদ ল'বনো সেইটো কৈ দিয়া হয় ভাল আছিল। তুমি জানাই দেখোন মই সকলোকে 10%তে দিওঁ, তুমিও 10%এ দিবা আকৌ। খুৰা, আপুনি মোৰ অৱস্থাটোৰ কথা জানেই দেখোন। দিন হাজিৰা কৰিহে খাই আছোঁ, কিমান কষ্ট কৰি ঘৰখন চলাইছোঁ, ভণ্টিজনীকো পঢ়াইছোঁ। 10% অকণমান বেছি হয় দিয়কচোন। অকণমান যদি কম কৰি দিলে হয়, সুদখিনি দিওঁতে তেতিয়া মোৰ অকণমান সহজ হ'ল হয়। এতিয়া সুদ দিওঁতেই দেখোন বহুত কষ্ট হ'ব। মোৰ কাৰণে যদি অকণমান কম কৰি দিলে হয়। চোৱা, মই আজিলৈকে কাকোৱে কমাই দি পোৱা নাই আৰু তোমাকো নিদিওঁ। 10%ত যদি ল'বলৈ মন আছে লোৱা, নহ'লে নালাগে ল'ব। দিয়ক খুৰা, আপুনি যদি নেমানে তেতিয়াতো উপায় নাই। দিয়ক, 10%এ দিম আৰু। অঁ, আৰু এটা কথা, সুদটো কিন্তু সময়মতে দিব লাগিব। ধন্যবাদ খুৰা, মোৰ ইমান বেয়া সময়খিনিত আপুনি মোক সহায় কৰিছে। আপুনি একেবাৰে চিন্তা নকৰিব, আপোনাৰ সুদটো সময়মতে মই দি থৈ যামহি। ঠিক আছে বাৰু, মই তেনেহ'লে গৈ থাকোঁ খুৰা। অঁ, গৈ থাকা। মা, দেখিছেনে বাৰু, ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে দাদা আহি পোৱা নাই। সেয়া নাম লওঁতে আহি পাইছে। বাবা, তাই যাবলৈ দেৰি হৈ আছে নহয়, তইনো ক'লৈ গৈছিলি? পইচাখিনি লৈ আহিবলৈ গৈছিলোঁ। গৈ পোৱাৰ লগতে তাইক এডমিশ্যনটো লৈ দিব নালাগিব জানো? বাবা, তই পইচা কাৰ পৰা আনিছ? কিবা এটা ব্যৱস্থা কৰি আনিছোঁ আৰু মা। ইয়াত 40,000 টকা আছে। তাইক থ'বলৈ যোৱাৰ সময়ত তুমি মোক দি দিবা। এতিয়া থৈ দিয়াচোন। হ'ব দে বাবা। পৰি, এইখিনি এডমিশ্যন হৈ যাবনে বাৰু? দাদা, তাই বোলে 50,000 খৰচ হৈছে। মোৰনো 40,000 ক'ত হ'ব? মোকো সিমানেই লাগিব। পিছে বাবা, তইনো এইবোৰ টকা ক'ৰ পৰা আনিছ? আৰে মা, তুমিনো কি একেটা কথাকে সুধি থাকা? তোমালোকে টেনশ্যন ল'ব নালাগে নহয়, মই যোগাৰ কৰি আনিছোঁ। মই মাৰিম, হ'লনে? এতিয়াতো মই এইটো কথা ভাবি আছোঁ, এক আৰু 10,000 টকা লাগে। সেইখিনি টকা ক'ৰ পৰা আনিম? আপুনি ইমান চিন্তা নকৰিবচোন। ৰ'ব, মোৰ ডিঙিত এডাল চেইন আছে। এই চেইনডালকে বিক্ৰী কৰি 10,000 টকা লৈ আহক। পাগল হৈছা নেকি তুমি? তুমি আকৌ সেইবোৰ কি কথা কৈছা? মই আছোঁ নহয়, মই ক'ৰবাৰ পৰা মেনেজ কৰিম। সেইবোৰ কথা নক'বা তুমি। তাইৰ প্ৰতি আপোনাৰ যিমান দায়িত্ব আছে, মোৰো সিমানেই দায়িত্ব আছে। তাইক পঢ়াবলৈ আপুনি ইমান কষ্ট কৰিব পাৰে, মইনো এইখিনি কৰিব নোৱাৰিমনে? হ'ব দিয়া নহ'লে, তোমাৰ চেইনডাল 6 মাহৰ পিছত মই তোমাক আকৌ বনাই দিম। এতিয়া সেইডালকে দিয়া। বৌ, তোমাৰ চেইন বিক্ৰী কৰি মোক পঢ়াব নালাগে। মই পঢ়া-শুনা ইয়াতে ৰখাই দিম আৰু নপঢ়োঁ দিয়া। আৰে, তই পাগল হৈছ নেকি? ইমান ভালকৈ ৰিজাল্ট কৰাৰ পাছত তোক যদি আমি নপঢ়াওঁ, তেনেহ'লে দেখোন ভগৱানৰ পৰা আমিয়ে দুখী হ'ম। তাৰ বাদেও আমি শান্তি নাপাম নহয়। মোৰ চেইনডালহে কিনো ইমান ডাঙৰ কথা। তই যেতিয়া পঢ়ি শুনি চাকৰি এটা কৰিবি, তাতকৈ মোক ভাল কিবা এটা দিবি। পৰি, বৌৰে ঠিক কথাই কৈছে। তই কিন্তু পঢ়ি শুনি চাকৰি কৰাৰ পাছত আমাক পাহৰি নাযাবি। যা, তই এতিয়া সকলো বস্তু পেকিং কৰগৈ। তোৰ এডমিশ্যনটো লৈ একেবাৰে তোক হোষ্টেলত থৈ আহিম। হ'ব দাদা। বৌ, ব'লাচোন, বস্তুবোৰ সামৰাত মোক অকণমান সহায় কৰি দিয়াগৈ। অঁ, ব'ল। মা, ফাইনেলি তাইৰ এডমিশ্যনৰ সকলো যোগাৰ হৈ গ'ল। বাবা, তই তাইৰ লগত ইমান টকা খৰচ কৰিছ, তাইৰ কাৰণে কি কৰা নাই? তাই পঢ়ি শুনি ডাঙৰ মানুহ হওক, আমি সেইটোৱে বিচাৰোঁ। কিয় নহ'ব মা? তাই এদিন ডাঙৰ মানুহ হ'ব। তুমি চাই থাকিবাচোন, তাই পঢ়াই শুনাই কিহত কম দেখিছা? বাবা, পইচাখিনি লৈ যাওঁ হো। নালাগে মা, মই যেতিয়া ওলাই কৰি তাইক থ'বলৈ যাম, তেতিয়া তুমি মোক পইচাখিনি দিবা। পৰি, পৰি, দেৰি হৈছে নহয়। তোৰ ওলাই হ'লনে নাই? হৈছে দাদা, গৈছোঁ, অকণমান ৰবিচোন। তোক থৈ আকৌ মই ঘূৰি আহিব নালাগিব জানো? দেৰি কৰি আছো কিয়? আহ জল্দি। ব'লা দাদা। পৰি, ভালকৈ থাকিবি, কাৰো লগত বেছিকৈ কথা বতৰা নাপাতিবি। গৈ পাই ফোন কৰিবি। হ'ব বৌ, তোমালোকে চিন্তা কৰি নাথাকিবা। মই গৈ পাই লগৰজনী মোবাইলৰ পৰা ফোন কৰিম। মাজে মাজে তাইৰ মোবাইলৰ পৰা ফোন কৰি থাকিম। মা, গৈ থাকোঁ। যা মাজনী, ভালকৈ পঢ়িবি, পঢ়া-শুনাত মন দিবি। পঢ়া-শুনাৰ বাহিৰে বেলেগ একোহতে মন নিদিবি কিন্তু। হ'ব মা, তোমালোকে চিন্তা নকৰিবা। ঘূৰা-ফুৰাও বেছিকৈ নকৰিবি। তোৰ ককায়ে যে গাঁৱত কষ্ট কৰি আছে, সেইটো কথা মনত ৰাখিবি। পইচাবোৰ অহয়-জহয় নুৰাবি। মা, তুমি একেবাৰে চিন্তা নকৰিবা। মই সকলো মন দি চলিম। আৰু মোৰ দাদাৰ মান-সন্মান যোৱা তেনেকুৱা কাম মই একো নকৰোঁ মা। মা, এতিয়া তাই সৰু হৈ থকা নাই নহয়। তাই নিজৰ ধ্যান নিজে ৰাখিব পৰা হ'ল। এতিয়া তাই ডাঙৰ হ'ল। তোমালোকে এনেই চিন্তা কৰি নাথাকিবা। আমি এতিয়া গৈ থাকোঁ দিয়া। এনেই বহুত দেৰি হৈছে। মই আকৌ ঘূৰি আহিব লাগিব নহয়। অঁ বাবা, যা মাজনী, যা, ভালকৈ যাবি। পৰি, বল। বৌ, মা, গৈ থাকোঁ। তোমালোক ভালকৈ থাকিবা। হ'ব পৰি, তয়ো ভালকৈ থাকিবি। বাবা, পৰিয়ে ফোন-চোন কৰিছেনে নাই? নাই মা, আগতে তাই লগৰজনীৰ পৰা ফোন কৰি আছিল, কিন্তু আজি এসপ্তাহ ধৰি ফোনে কৰা নাই। মই 2-3বাৰমান ফোন কৰি তাইৰ কথা সুধিলোঁ, কিন্তু লগৰজনীয়ে কয় তাই বোলে ক্লাছ আছে, তাই এতিয়া তাইৰ লগত নাই, তেনেকৈ কৈ আছে। লোকৰ মোবাইললৈ ফোন কৰি কৰি তাইক বিচাৰি থাকিব ইমান ভাল নালাগে দিয়াচোন। হয় নেকি? তেনেহ'লে তই এটা কাম কৰ, তই নিজে গৈ তাই কি হৈছে চাই আহগৈ।
যদি ক্লাছৰ কাৰণে তাই ঘৰলৈ ফোন কৰা নাই তেতিয়াহ'লে বাৰু ঠিকে আছে। যদি লগৰজনীৰ লগত কিবা কাজিয়া পেচাল লাগি তাইৰ ফোনৰ পৰা ফোন কৰা নাই তেতিয়াহ'লেও ঠিকে আছে। যদি কিবা বেলেগ খেলি মেলি পাওঁ তাইক লগতে ঘৰলৈ লৈ আহিবি। হ'ব মা, আজিতো যোৱাৰ সময় নাই, কাইলৈকে গৈ চাই আহিবগৈ লাগিব। ভণ্টি, পৰি তই এনেকৈ আহিছ যে, আৰু লগত এইটো কোন? মা, দাদা, এওঁৰ লগত মোৰ বিয়া হৈছে। তই এইবোৰ কি ক'বলৈ আহিছ? এইবোৰ কি নাটক দেখাবলৈ আহিছ? তোক মই চহৰত পঢ়িবলৈ পঠাইছিলো নাই বিয়া হ'বলৈ পঠাইছিলো? মা, তুমি ঠিকেই কৈছিলা, এই কেতিয়াও চহৰত পঢ়াবলৈ পঠাবই নালাগিছিল। মই ভুল কৰিলো মা, মই ভুল কৰিলো। কি হ'ল? তই দেখোন কৈছিলি মোৰ মান সন্মান খেদোৱা তেনেকুৱা একো কামেই নকৰোঁ। এতিয়া তই কি কৰিলি? মোৰ গোটেই মান সন্মান তই শেষ কৰি দিলি, মাটিৰ লগত মিহলাই দিলি। মইতো তোক আগতে কৈছিলো এইক বাহিৰত পঢ়াব নালাগে, পঢ়া শুনা এইক ইমানতে ৰখাই দে। তই মোৰ কথা নুশুনিছিলি। দাদা, তই যেনেকৈ ভাবিছ তেনেকুৱা একো নহয়। মই যোনখন কলেজত পঢ়োঁ তাতে এওঁ পঢ়ে। আমি ইজনে সিজনক বহুত ভাল পাওঁ দাদা, সেইকাৰণে আমি বিয়াখন পাতি পেলালো। মই একো ভুল কৰা নাই দাদা, মই একো ভুল কৰা নাই। তোক মই পঢ়িবলৈ পঠাইছিলো, তই এতিয়া মোক ভুল কৰা নাই বুলি ক'বলৈ আহিছ? ভাবিছিলো তই পঢ়ি শুনি ডাঙৰ মানুহ হবি, আমাৰ দুখবোৰ দূৰ কৰিবি, কিন্তু তই চহৰলৈ গৈ এইবোৰহে কৰিলি। আৰু ঐ ল'ৰা, তই শুন, তই যেনেকৈ এইখন ঘৰলৈ আহিছ তেনেকৈ বাহিৰ হৈ যা। এইখন ঘৰত তই আৰু জীৱনত ভৰি নিদিবি। তোক যদি মোৰ ভণ্টিজনী ইয়ালৈ লৈ নাহিল হয়, তোক মই ইয়াতেই মাৰি পেলালো হয়, কিন্তু তাই লৈ আহিছে যে, তাইৰ খাতিৰত তোক মই এতিয়া একো নকৰোঁ। ভালে ভালে কৈছোঁ, তহঁত দুইটা ইয়াৰ পৰা ওলাই গুচি যা, আৰু দ্বিতীয় দিন এইখন ঘৰত ভৰি নিদিবি। ঐ, তই মোক এইবোৰ দেখাবলৈ লৈ আহিছিলি হা? বল ইয়াৰ পৰা এতিয়াই বল। দাদা, মোক ক্ষমা কৰি দে। মা, মোক ক্ষমা কৰি দিয়া, মোৰ ডাঙৰ ভুল হৈ গ'ল দাদা। তই এইটো ভুল বুলি ক'বলৈ আহিছ? তোক লৈ আমি কিমান সপোন দেখিছিলোঁ, কিমান আশাৰে তোক পঢ়াইছিল ককাৰে, আৰু তই সকলো আশাত চেঁচা পানী ঢালিলি। ওলাই যা ইয়াৰ পৰা। তোক পঢ়াবলৈ আমি কি কৰা নাছিলোঁ? বৌৰে ডিঙি চেন পৰ্যন্ত বিক্ৰী কৰি দিলে, তই অকণো লাজ পোৱা নাই। ওলাই যা ইয়াৰ পৰা। তই ইয়াৰ পৰা যাবিনে নাযাওঁ, নে এইবোৰ অপমান শুনি থাকিবি হা? মোক এইবোৰ অপমান কৰিবলৈ তই ইয়ালৈ লৈ আহিছিলি। এনেকৈ হ'ব বুলি জানা হয় মই তোৰ লগত কেতিয়াও নাহিলোঁ হয়। হ'ব দে দাদা, মই গৈ থাকোঁ। মা, অ' মা, দাদা, বৌ, ক'ত আছেনো তোমালোক? ওলাই আহাচোন। পৰি, এয়া কি? মই এইবোৰ কি দেখিছোঁ? পৰি, তই এনেকৈ আহিছ যে, তোৰ কি হ'ল মানে? আৰু এওঁ কোন হয়? দাদা, এওঁৰ লগত মোৰ বিয়া হৈছে, এওঁ মোৰ হাজবেণ্ড। তই লাজ পোৱা নাই? এনেকৈ আমাৰ সন্মুখলৈ আহিবৰ কাৰণে তোক মই চহৰত পঢ়িব পঠাইছিলোঁ নে বিয়া হ'বলৈ পঠাইছিলোঁ? পৰি, এইবোৰ কি মানে? এইবোৰ মই কি দেখিছোঁ? তোক দুচৰমান দিয়াই কথা। আজি তোক মা, ৰ'বা, তাইক একো নকৰিবা। তাই আমাৰ সপোনবোৰ ভৰিৰে গুচকি মোহাৰি তাই যদি নিজৰ জীৱনত সুখী হ'ব পাৰে, তাইক সুখী হ'ব দিয়া মা। এই ককাইটোৱে তোৰ কাৰণে কি কৰা নাছিল হা? ইমান কষ্ট কৰি তোক লিখাই পঢ়াই ডাঙৰ মানুহ কৰা সপোন দেখিছিল, আৰু তই আজিৰ পৰা আমাক বিচাৰি কেতিয়াও নাহিবি এইখন ঘৰলৈ। এতিয়াই ওলাই যা ইয়াৰ পৰা। আমাৰ ঘৰতে তই মৰি গলি, মোৰ কোনো ভণ্টি নাছিল। তোমাক লৈ আমি কিমান সপোন দেখিছিলোঁ, তুমি আমাক ইমান দুখ কেনেকৈ দিব পাৰা? লাজ পোৱা নাই তই হা? তই লাজ পোৱা নাই? এই বৌৰীজনী সোণৰ চেন বিক্ৰী কৰি তোক এডমিশ্যন দিছিল, আৰু তই এতিয়া বিয়া হৈ এইখন ৰূপ দেখাবলৈ আহিছ। ঐ ল'ৰা, তই কোন হয় মই নাজানো, কিন্তু তই ইয়াৰ পৰা গুচি যা। তোক যদি এই লৈ নাহা হয়, তোক মই এতিয়া ইয়াতে মাৰি পেলালো হয়। এই লগত লৈ আহিছে কাৰণে তোক একো নকৰাকৈ এৰি দিছোঁ। তোৰ যদি অকণমানো লাজ সন্মান আছে, তই ইয়াৰ পৰা মনে মনে গুচি যা। দাদা, দাদা, তই মোক ক্ষমা কৰি দে দাদা, মই ডাঙৰ ভুল কৰিলোঁ। নীলাজী, কাণ কাটি তই এতিয়া ভুল কৰিলোঁ বুলি ক'বলৈ আহিছ? এইটো ককাই তোক নাখাই খুৱাইছিল, নিজে নপঢ়ি তোক পঢ়াইছিল, নিজে নিপিন্ধি তোক পিন্ধাইছিল। তই আমাৰ মৰম বুজি নাপালি, একমাত্ৰ ককাই তোৰ মৰম বুজি নাপালি। আৰু এইটো কাক লৈ আহিছ? ইয়াক লৈ তই এই মুহূৰ্ততে ইয়াৰ পৰা ওলাই যা। মই সঁচাকৈ কৈছোঁ, তই কোন মই চিনি নাপাওঁ, আৰু এইও কোন আজিৰ পৰা মই চিনি নাপাওঁ। তহঁত দুইটা ইয়াৰ পৰা ভালে ভালে ওলাই গুচি যা। দাদা, বৌ, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই ভুল কৰিছোঁ, মই মানি লৈছোঁ, মই ভুল কৰিছোঁ। তোমালোকে মোক বহুত আশাৰে পঢ়িবলৈ পঠাইছিলা, কিন্তু মই নকৰিবলগীয়া কৰি পেলালোঁ। মোৰ হাতত একো উপায় নাছিল, তোমালোকে অকণমান বুজাচোন। ইমান টকা ভাগি তোক মই চহৰত পঢ়িবলৈহে পঠাইছিলোঁ। পঢ়াটো দূৰৰে কথা, চাদৰ মেখেলা মাৰি সেন্দুৰ লৈ মোৰ আগত দেখাবলৈ আহিছ। তই আমাৰ আগত কি কথা দি থৈ গৈছিলি হা? ককাইৰে মান সন্মান খেদোৱা কাম তই বোলে একো নকৰ। এতিয়া তই কি কৰিলি? গোটেই গাঁৱৰ মানুহৰ আগত আমাৰ মান সন্মান শেষ কৰি পেলালি, মাটিৰ লগত মিহলাই পেলালি। মা, মই নকৰিবলগীয়া কৰি পেলালোঁ। এতিয়া জানো মোক গালি দি তোমালোকে কিবা পাবা? মোক ক্ষমা কৰি দিয়া। তোৰ নিচিনা কলংকিনী এজনী ক্ষমা কৰি মোৰ ঘৰলৈ আকৌ আনিবলৈ মোৰ একেবাৰে ইচ্ছা নাই। তোক কৈছোঁ নহয়, বাহিৰৰ পৰাই বাহিৰ হ তই। হোৱাট ইজ দিছ? কি মানে এইবোৰ কি হৈ আছে আমাৰ লগত? অ', তই মানে চহৰৰ শিক্ষিত ল'ৰা, তাৰ প্ৰমাণ কৰিবলৈ আহিছ? তহঁতক কলেজলৈ আমি এইকাৰণেই পঠাইছিলোঁ, কলেজলৈ গৈ পঢ়া শুনা বাদ দি বিয়া বাৰু কৰোৱাৰ ধান্দা। হ'ব, আপোনাৰ মই বহুত কথা শুনিলোঁ, আৰু এষাৰো নুশুনো। আপোনালোকৰ ঘৰলৈ আহি মই এনেকৈ অপমান পাবলৈ মোৰ একো গৰজ পোৱা নাই। আপোনালোকতকৈ মই 10 গুণ ধনী মানুহ ঘৰৰ ল'ৰা। চাওঁ ইয়াক, ই কাক ধনৰ কথা ক'বলৈ আহে? তহঁত দুইটা ধনী দুখীয়া চাই নিজে নিজে বিয়া হৈছ। তহঁতৰ মাজত আমাক কেতিয়াও নাটানিবি। আৰু তই যদি আৰু দ্বিতীয় দিন এইখন ঘৰত আহি তোৰ মুখখন দেখাও, তোৰ গোটেইকেইটা চুলি ছিকিম। পৰি, তুমি ইয়াত ৰৈ আৰু অপমান শুনি থাকি মানে ঘৰলৈ যাবা? তোমাৰ যদি থাকিবলৈ মন আছে থাকা, মই হ'লে যাওঁ। মা, দাদা, তহঁতে মানে মোক কেতিয়াও ক্ষমা নকৰোঁ। অঁ, তোক আমি কেতিয়াও ক্ষমা নকৰোঁ বুলি কৈছোঁ নহয়, নকৰোঁ। অ', তোৰ মানে আৰু কথা বাকী আছে? পাত, তোৰ মাৰে আৰু ককাৰৰ লগত তই কথা পাতি থাক, মই যাওঁ। ৰ'বা, তোমাৰ কাৰণে মোক সকলো এৰি দিলে, এতিয়া আকৌ তুমি যদি মোক এৰি থৈ যোৱা, মই কি কৰিম? ক'ত থাকিম?
ব'লা আমি ইয়ালৈ আৰু কেতিয়াও নাহোঁ ব'লা কি হ'ল তই এনেকৈ কান্দিয়ে থাকিবি নেকি তই যদি ইমান গাঁৱলীয়া দুখীয়া ভিক্ষুকৰ ঘৰৰ ছোৱালী বুলি মই আগতেই জানিলোঁ হয় তোক মই কেতিয়াও বিয়া নকৰালোঁ হয় তোৰ দৰে ছোৱালীক মই ভালদৰে চিনি পাওঁ মোক তই ধনী মানুহৰ ঘৰৰ ভালদৰে পালি যে ফচাই মেলি মোৰ লগত বিয়া হৈ ল'লি এয়া তুমি কি কৰিছা তুমি মোৰ ওপৰত এইবোৰ অপমান কিয় জাপি দিছা তুমি আৰু মই দুইজনকে পচন্দ কৰিয়ে বিয়া হৈছিলোঁ দেখোন তই নাভাবিবি মোৰ লগত বিয়া হৈ তই এতিয়া সুখত থাকিব পাৰিবি বুলি তই আমাৰ ঘৰত কাম কৰা মানুহৰ দৰে থাকিবি তোক দেখি ভাবিছিলোঁ তই ধনী মানুহ ঘৰৰ ছোৱালী হবি বুলি কিন্তু এতিয়া গম পালোঁ তই ভিক্ষুকৰ ঘৰৰ ছোৱালী মই তোমাৰ কাৰণে ঘৰ দুৱাৰ ককাই ভাই মা দেউতা সকলোকে এৰি দিলোঁ তুমি মোক কিয় এনেকৈ কৰিছা তই যিহৰ যোগ্য তোৰ লগত সেয়াই কৰিছোঁ মাৰৰ ঘৰৰ পৰাতো একো এটা সম্পত্তি আনিব নোৱাৰিলি সেইকাৰণে জীৱনভৰ মোৰ ঘৰত তই কাম কৰা মানুহ হৈ থাকিবি বুজিছ মই তাইক চহৰত নপঢ়োৱা হৈ ভাল আছিল তাই মোৰ মান সন্মান গোটেই শেষ কৰি দিলে মাটিৰ লগত মিহলি কৰি দিলে বাবা যি হ'ব লগা আছিল হৈ গ'ল এতিয়ানো দুখ কৰি কি পাবি মই তোক কোৱা নাছিলোঁ তাইক আৰু পঢ়াব নালাগে তই মোৰ কথা নুশুনিছিলি মা মই যদি তোমাৰ কথা শুনি তাইক কলেজত এডমিশ্যন নিদিয়া হয় মোৰ ইমান সোপা ধাৰো নহ'ল হয় মোৰ মানুহজনী সোণৰ চেণ্ডালো নগ'ল হয় আৰু মোৰ মান সন্মানখিনিও আজি জীয়াই থাকিল হয় মোৰ চব শেষ হৈ গ'ল মোৰ চব শেষ হৈ গ'ল হেৰি শুনিছেনে এইবোৰ বন্ধ কৰক যি হ'ব লগা আছিল হৈ গ'ল এতিয়ানো এইবোৰ কান্দা কুটা কৰি থাকি কি লাভ তাই মোক যিখিনি দুখ দিছে এইখিনি দুখ তাইও পাব তাই কেতিয়াও জীৱনত সুখত থাকিব নোৱাৰে তাই এদিন নহয় এদিন মোৰ ভৰিত পৰিবহিয়ে লাগিব বাবা তই তাইক ক্ষমা কৰি দিলেও মই তাইক কেতিয়াও ক্ষমা কৰি নিদিওঁ মা ময়ো তাইক ক্ষমা কৰি নিদিওঁ তাই কেতিয়াও এইখন ঘৰত পৰি দিবহি নোৱাৰে তাই মোৰ কাৰণে মৰি গ'ল মা সঁচা কথা ক'বলৈ গ'লে এওঁ আৰু মই তাইক নিজৰ সন্তানৰ দৰে মৰম কৰিছিলোঁ নিজৰ সন্তান বুলি ভাবিছিলোঁ লিখাই পঢ়াই তাইক আমি ডাঙৰ মানুহ কৰিম কিমান সপোন আছিল আমাৰ তাই আমাৰ সকলো সপোন পলকতে মোহাৰি শেষ কৰি পেলালে মা পলকতে মোহাৰি শেষ কৰি পেলালে জানো বোৱাৰী মইতো সকলো দেখিয়ে থাকোঁ তোমালোকে তাইৰ কাৰণে কি কৰিছা কি নকৰিছা মই সকলো জানো তাই বহুত ভাগ্যৱতী আছিল জানা বোৱাৰী সেইকাৰণে তাই তোমালোকৰ দৰে ককায়েক বৌয়েক এহাল পাইছিল তাই নিজৰ ভৰিত নিজে কোঠা মাৰি লৈছে ভগৱানে তাইৰ সুখ সহ্য নকৰিলে এতিয়া আমিও চাম তাই আমাৰ পৰা আঁতৰ হৈ কিমান সুখত থাকে মা আপুনি চাবচোন আমি নিস্বাৰ্থভাৱে মৰম কৰাৰ পাছতো তাই আমাক যি কোৱা জুই দিলে তাই জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে হেৰা আমাৰ ঘৰত 3 দিনলৈ ভাত পানী একো নেৰান্ধিবা তাই ঢুকাল বুলি আমি ব্ৰত ৰাখিম বাবা তাই আমি তিলনি পাতিম তাইৰ কাপোৰ কানি যিমান আছে সকলো জুই লগাই দিম নালাগে আৰু তাই আমাৰ ঘৰত কেতিয়াও আহিব নালাগে তাইৰ নিচিনা ছোৱালী এজনী নহ'লেও হ'ব ইমান ধুনীয়া আমাৰ ঘৰখনত কলংকনীজনীয়ে দুখৰ ধুমুহা নমাই দিলে